इस वक्त एक बड़ी खबर आ रही है। गुजरात के जूनागढ़ में एक पत्रकार की हत्या कर दी गई। एक आरटीआई एक्टिविस्ट और पत्रकार की मौत। वरिष्ठ पत्रकार शुजात बुखारी की गोली मारकर हत्या कर दी गई है। पत्रकार की हत्या की गई है। एक और पत्रकार के मारे जाने की घटना सामने आई है। वरिष्ठ पत्रकार गौली रंकेश की गोली मारकर हत्या। एक पत्रकार की हत्या कर दी गई है। बिहार में पत्रकार की गोली मारकर हत्या कर दी। মোৰ বিশ্বাস ভাৰতীয় আৰক্ষীয়ে যদি দেশদ্ৰোহীৰ অভিযোগত মানুহক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে তেন্তে হয়তো 99% জনসাধাৰণক গ্ৰেপ্তাৰ কৰা হ'লহেঁতেন। কাৰণ দেশদ্ৰোহীৰ প্ৰকৃত অৰ্থ হ'ল আপুনি দেখা সত্য, অনুভৱ কৰাৰ সত্য। কিন্তু এই সত্যক সমৰ্থন কৰিব নোৱাৰি, সঁচা কথা ক'ব নোৱাৰি। এইটো নিজে এক প্ৰকাৰৰ দেশদ্ৰোহী আৰু ইয়াৰ বাবে আপুনি নিশ্চয় শাস্তি পাব, সোনকালে বা পাছত। কিন্তু মই এই শাস্তি পোৱাৰ যোগ্য নহ'ম, কাৰণ মই সদায় সঠিক মাত মাতিম। ৩৬ বছৰীয়া ৰাজীৱ প্ৰতাপৰ কথা কৈছোঁ। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্যনত সাংবাদিকতা অধ্যয়ন কৰিছিল। তেওঁ দিল্লী উত্তৰাখণ্ড লাইভ নামৰ ইউটিউব চেনেল এটা চলাইছিল, য'ত তেওঁ দুৰ্নীতিৰ কথা উদঙাই দিছিল। অৰ্থাৎ তেওঁ আছিল এজন প্ৰকৃত সাংবাদিক। জনা গৈছিল যে ইয়াৰ কিছুমান কৰ্মচাৰীয়ে ৰাতি বা যিকোনো সময়তে যেতিয়াই মন যায় মদ সেৱন কৰে আৰু ৰোগীৰ জীৱনৰ লগত খেলা কৰি আছিল। শেহতীয়াকৈ তেওঁ নিজৰ অঞ্চলৰ স্থানীয় চিকিৎসালয়খনত সংঘটিত হোৱা অনিয়মৰ বিষয়ে এটা ভিডিঅ' নিৰ্মাণ কৰিছিল। তেওঁৰ পত্নীয়ে কয় যে ৰাজীৱে ভাবুকি পাইছিল। তেওঁক ভিডিঅ'টো আঁতৰাবলৈ কোৱা হৈছিল, যদিও তেওঁ হাৰ মানিবলৈ অস্বীকাৰ কৰিছিল। শেষবাৰৰ বাবে 18 ছেপ্টেম্বৰত পত্নীৰ সৈতে কথা পাতিছিল। তাৰ পাছত তেওঁ নোহোৱা হৈ গ'ল। ভাগীৰথী নদীৰ পাৰত তেওঁ গাড়ীখন উদ্ধাৰ হোৱাৰ পিছত কিছুদিন পিছত হীৰাহ্ৰদৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। In a shocking incident, Rajiv Pratap, an Uttarkashi-based journalist, was found dead under mysterious circumstances in Uttarakhand. Rajiv's body was recovered from the Dulshiara barrage in Uttarkashi today. এইটো প্ৰথমবাৰৰ বাবে হোৱা নাছিল। মহাৰাষ্ট্ৰত ৰত্নাগিৰিত এটা শোধনাগাৰ প্ৰকল্প পৰিৱেশনৰ বিপদৰ কথা উদঙাই দিয়াত শশীকান্তক এখন SUV বাহনে চেপি মাৰিলে। उधर महाराष्ट्र के रत्नागिरी में स्थानीय पत्रकार को कार से कुचलने के आरोप में एक जमीन कारोबारी के खिलाफ हत्या का मामला दर्ज किया गया। पुलिस ने मुकदमा दर्ज करने के बाद आरोपी को गिरफ्तार कर उसे जेल भेजा। ছত্তীশগড়ৰ বিজাপুৰত পথ নিৰ্মাণৰ কেলেংকাৰী উদঙাই দিয়াৰ সময়ত মুকেশ চন্দ্ৰকাৰক হত্যা কৰি টেংকত পেলাই দিয়া হয়। छत्तीसगढ़ के बीजापुर में नए साल के दिन ही एक पत्रकार मुकेश चंद्राकर की हत्या कर दी गई। पत्रकार की गलती सिर्फ इतनी थी कि उसने 120 करोड़ की लागत से बनी घटिया सड़क और उसके गड्ढों को लेकर रिपोर्टिंग की थी और जनता को ये बताने की कोशिश की कि ठेकेदार कैसे करोड़ों का भ्रष्टाचार कर इस तरीके की घटिया सड़क का निर्माण करवा रहा है। বিহাৰত বেগুচৰাইত সুভাষ কুমাৰ মেহতাই বালি আৰু সুৰাৰ মাফিয়াৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁকো দুৱাৰ মুখতে গুলিয়াই হত্যা কৰে। Late Friday evening, Subhash Kumar, the journalist of a private channel, was shot dead by criminals under Perahara police station of Bakri block area of Begusarai district. আৰু আমাৰ অসমতো এনেকুৱা ঘটনা দেখিব পোৱা গৈছিল। 1987 চনৰ পৰা 20 জনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে। এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে। বাস্তৱ কথাটো হ'ল ভাৰতত যদি আপুনি এজন প্ৰকৃত সাংবাদিক হয় তেন্তে আপুনি প্ৰতিদিনে মৃত্যুৰ সৈতে খেলা কৰি আছে। প্ৰশ্ন হয়, সঁচা কথা কোৱা আৰু সত্য লিখাটো এই দেশত আত্মহত্যাৰ সমান হৈ পৰিছে নেকি? তেওঁলোকৰ লগত আমাৰ গণতন্ত্ৰ শেষ হ'ল নেকি?